বিয়াৰ পিছত যেতিয়া মই ফুলশয্যাৰ ঘৰত প্ৰৱেশ কৰিলোঁ, তেতিয়া মোৰ পত্নীৰ মুখৰ পৰা শুনিব পালোঁ তাই ধৰ্ষিতা। কথাটো শুনি যিকোনো ল'ৰায়েই কিছু সময়ৰ বাবে পৃথিৱীখন লুটি খাই যাব, কিন্তু মই অকণো বিচলিত নহ'লোঁ। সাধাৰণতে ফুলশয্যাৰ ৰাতি সকলোৱে সিহঁতৰ ভৱিষ্যত জীৱনৰ কথা পাতে, কিন্তু মোৰ পত্নীয়ে তাই ধৰ্ষণ হোৱাৰ কথা পাতিছে। মই ইচ্ছা কৰিলে তাইক তেতিয়াই পিতৃগৃহলৈ ঘূৰাই পঠাব পাৰিলোঁ হয়, কিন্তু সেইটো নকৰিলোঁ, কাৰণ তেনে কৰিলে ছোৱালীজনীয়ে সকলো পুৰুষ জাতিকে জন্তু বুলি ভাবিলে হয়। মই তেতিয়াহে বিচলিত হ'লোঁ, যেতিয়া জানিব পাৰিলোঁ এটা মানুহৰূপী জন্তু কেৱল মাত্ৰ তাৰ পুৰুষত্বৰ চাহিদা পূৰণৰ বাবে এজনী ছোৱালীৰ সতীত্ব হৰণ কৰে। মই সেই ৰাতিয়েই ভাবি লৈছিলোঁ, মোৰ বাবে যদি এটা মানুহে তাৰ শেষ হৈ যোৱা জীৱনটোক নতুনকৈ সজাব পাৰে, তেনেহ'লে দোষ কি? সেয়েহে সকলো হাঁহিমুখে বৰণ কৰি ল'লোঁ। বিয়াৰ এসপ্তাহমান যোৱাৰ পিছত তাইৰ বমি বমি ভাৱ, মূৰৰ বিষ এইবোৰ যেতিয়া আৰম্ভ হ'ল, তেতিয়া তাই খুব ভয় খাইছিল আৰু কোনোৱে কিবা বুজি পোৱাৰ আগতেই মোৰ লাজ মানৰ কথা চিন্তা নকৰি এইটো প্ৰচাৰ কৰি দিলোঁ যে মই বিয়াৰ আগৰে পৰাই তাইৰ সৈতে শাৰীৰিকভাৱে সম্পৰ্ক আছিল। ইয়াৰ বাবে মই পৰিয়ালৰ পৰা বাহিৰ হ'ব লগা হৈছোঁ, কিন্তু তাইক ত্যাগ কৰিব নোৱাৰিলোঁ। প্ৰতি ৰাতিৰেই তাই খুব কান্দি থাকে যে মই কোনো এদিন তাইৰ কাষত নাথাকোঁ। তেতিয়া তাইৰ কি হ'ব? তেতিয়া মই তাইৰ চকুৰ পানী মুচি দি বুকুত সাবটি কৈছিলোঁ, মই আছোতো পাগলী, আৰু সকলো সময়ত একেভাৱেই তোমাৰ কাষত থাকিম। তেতিয়া তাই অকণ সাহস পাইছিল। এদিন তাই মোক কৈছিল যে তাই মোক ঠগোৱাৰ পিছতো মই কিয় তাইৰ লগত বন্ধুৰ দৰে আচৰণ কৰোঁ। উত্তৰত মই কৈছিলোঁ, তাই কাৰোবাক বিশ্বাস কৰাত ঠগাইছিল। সেইটো আছিল তাইৰ নিয়তি, আৰু মই সেই নিয়তিক মুচি দিব বিচাৰিছোঁ। তাই সন্তানটো নষ্ট কৰিব বিচাৰিছিল, কিন্তু মই মানা কৰোঁ, কাৰণ সকলোখিনি মই মানি লৈছোঁ। ঘৰৰ পৰা বাহিৰৰ পৰ্যন্ত হৈছোঁ। তেনেহ'লে এটা নিষ্পাপ শিশুৱে কি দোষ কৰিছে যে পৃথিৱীৰ অলোক দেখাৰ আগতেই সি বিদায় ল'ব লাগিব? সেয়ে আৰু বাচ্চাটো নষ্ট কৰিব নিদিলোঁ। বিয়াৰ 7 মাহ পিছত তাইৰ প্ৰসৱ বেদনা উঠে। তাইও মই দুয়ো জানিলোঁ যে সেই বাচ্চাটো মোৰ নহয়। তথাপিতো মই সেই সময়ত দূৰলৈ আঁতৰি যোৱা নাই, কাষত থাকিছোঁ। এজনী মাতৃয়ে সেই সময়ত নিজৰ সন্তানক বচোৱাৰ বাবে নিজৰ সৈতে জীৱন মৰণ যুঁজ কৰে, কিন্তু নিয়তিয়ে তাইক পুনৰ ঠগিলে। বাচ্চা জন্ম হ'ল ঠিকেই, কিন্তু এটা মৃত সন্তান জন্ম হোৱাৰ কি যে বেদনা, সেইটো কেৱল এগৰাকী মাতৃয়েহে জানে। ইয়াৰ পিছত চাওঁতে চাওঁতে 8টা বছৰ পাৰ হৈ গ'ল। আজিলৈকে তাই আৰু মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিলে। সেইদিনাখনেই তাই মাতৃত্বৰ সোৱাদ হেৰুৱাইছে। তাইক মোৰ জীৱনত ঠাই দিয়াৰ পিছৰে পৰা বহু বিপদৰ মুখামুখি হৈছোঁ। বহু বাধা আহিছে, বহু ত্যাগ কৰিছোঁ, কিন্তু তাইক ত্যাগ কৰা নাই।
তাই জীয়াই থকাৰ মূল খুঁটিটোৱেই যিহেতু মই। গোটেই দিন ৰাতি যেতিয়া কাম কৰি মৃতপ্ৰায় শৰীৰ লৈ ঘৰলৈ উভতো, তেতিয়া তাইৰ মুখৰ অকণ হাঁহিয়ে মোক কেৱল শান্তিয়েই নিদিয়ে, মই যেন পুনৰ প্ৰাণ পাই উভতাই পাওঁ। প্ৰতিপল সময় তাই এটা কষ্টৰ ভিতৰতে জীয়াই থাকে। ৰাতিৰ বুকুখনত মাথা গুজি কান্দে। কান্দি কান্দি যেতিয়া মোৰ গেঞ্জি ভিজাই দিয়ে, তেতিয়া মই তাইক সাহস দিওঁ, নতুন এটা স্বপ্ন দেখোঁ। হাজাৰ বেদনা বুকুত চপাই লৈ তাইক অলপ হাঁহি আনন্দত ৰখাটোৱেই মোৰ দৈনিক কাম। এইদৰেই তাইক ভালে ৰখাটো মোৰ ৰুটিন হৈ পৰিছে। ইয়াৰ মাজতে ছোৱালীজনী ছুইচাইড কৰিবলৈও গৈছিল, কিন্তু নোৱাৰিলে। মই তাইক কোনোদিনে স্ত্ৰী বুলি ভবা নাই। নিজৰ পৃথিৱী বুলি ভাবি সকলো সময়ত হৃদয়ত ৰাখিছোঁ। তাইৰ সকলো আবদাৰ পূৰণ কৰিছোঁ। মই তাইৰ সকলো ভুলবোৰ শুধৰাই দি তাইক নতুন জীৱন দান কৰিছোঁ, যি সৃষ্টিকৰ্তাক সাক্ষী ৰাখি বিয়াৰ দিনাৰ সময়ত যি প্ৰতিজ্ঞা কৰিছিলোঁ যে মৃত্যুৰ আগ পৰ্যন্ত মই তাইৰ সৈতে থাকিম, তাইৰ কোনো ক্ষতি হ'বলৈ নিদিওঁ, আৰু মই মোৰ প্ৰতিজ্ঞা অটল ৰাখি চলিছোঁ। মই পিতৃ হ'ব পৰা নাই ঠিকেই, কিন্তু তাইৰ বাবে শ্ৰেষ্ঠ স্বামী হ'ব পাৰিছোঁ, আৰু এয়াই মোৰ সকলোতকৈ ডাঙৰ প্ৰাপ্য।